হেল্ল' গাইজ, কি খবৰ? আপোনালোকক সকলোৱে ভালে চাগে ন? মোৰ ইউটিউব চেনেল গাঁৱলীয়া জানো চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে মোক দাদাই মাতিলে হা, একদম দাদাৰ দোকানখনত মই আহিছোঁ। মানে একদম মিউজিকৰ মানে সকলো বস্তু পোৱা যায়। একদম আপোনালোকক মানে মিউজিকৰ বস্তুবিলাক দেখাম আৰু দামবিলাকো সুধি মানে দাদাৰ লগত কথা পাতিম। দাদা মানে বহি আছে। দাদা নমস্কাৰ। নমস্কাৰ। অঁ মানে তোমাৰ দোকানখনলৈ মানে আহিম বুলি ভাবি আছিলোঁতো, মই আহিবলৈ গ'লো নাপাইছিলোঁ। এতিয়া অলৰেডি আহি গ'লোঁ। এখন দোকানখন দাদাৰ একদম ধুনীয়া দোকান এখন মানে এফালে একদম কিবৰ্ড চিবৰ্ড আছে, কিবৰ্ড তাতে গিটাৰ চিটাৰ চব আছে। আমি দাদাৰ লগত মই বহি পিনি কথা পাতিম। দাদা ভাবিছোঁ তোমাৰ দাদাৰ ঘৰটো মোৰ ঘৰ পায় ঘৰটো কেনেকৈ আছে? ঘৰ আছে, মোৰ মা দেউতা আছে। দেউতা নাছিল, মই দেউতা আজি দিনৰ ঘূৰালোঁ। হয় আৰু দাদা আছে, বৌ আছে, এই ভাইটি আছে, ভাইটি। হয় হয়। আৰু মানে তোমাৰ কেনেকৈ পৰিকল্পনা এটা আহিলে ধৰা মিউজিকৰ এখন দোকান খুলিম বা আমাৰ অকল ধৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টতে আছে বা আমাৰ ইয়াত তাৰপিছত নাই হা, তালাপত মানে এখন প্ৰথমখন মিউজিকৰ দোকান দাদাই খুলিছে। পৰিকল্পনা মানে একচুৱেলি মই মিউজিকত মই কৰি আছোঁ, মিউজিকৰ লগত জড়িত হৈ আছিলোঁ। সাংস্কৃতিকৰ লগত জড়িত হৈ ভাল পাওঁ। মই সৰুৰ পৰাই জড়িত হৈ থাকোঁ। তাৰপিছতে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিটো মই মিউজিকত মাষ্টাৰ্ছ কৰিলোঁ। গুৱাহাটীত গ'লোঁ, গুৱাহাটীতো এই চাউণ্ডৰ লগতে জড়িত হ'লোঁ। অলপ চাউণ্ড ইঞ্জিনিয়াৰ কাম শিকিছিলোঁ। তাৰপিছতে মই তেতিয়াৰ পৰাই প্লেনিং আছিলে অলপ যে আমাৰ এইফালে মই যেতিয়া সৰুতে গান চান গাওঁ, আমাৰ জেগাটো মানে অলপ অসুবিধা হয় গান চানৰ ক্ষেত্ৰত। মানে দাদাই গানো গায়? গান চানত গাইছিলোঁ, তো অলপ অসুবিধা হয়। তো অসুবিধা হোৱাৰ কাৰণে মানে দেখিলোঁ পৰিৱেশটো খুব কম আমাৰ ইয়াত সাংস্কৃতিক পৰিৱেশ আছে, কিন্তু মানে তেনেকুৱা ধৰণে নাই যিটো বাহিৰত দেখোঁ। গতিকে তেতিয়াৰ পৰাই মোৰ প্লেনিং আছিলে যে আমাৰ এইফালে মিউজিকৰ ক্ষেত্ৰখন কিবা কৰিম মই। গতিকে প্ৰথম আহি মই স্কুল খুলিলোঁ ঘৰৰ ওচৰতে। তো স্কুল খুলিলোঁ, সেইটো কৰিলোঁ। তাৰপিছত চিন্তা কৰিলোঁ এতিয়া স্কুলখন আমাৰ মিউজিকৰ যিহেতু পৰিৱেশটো তেনেকুৱা বিশেষ নাই, গতিকে স্কুলখন চলাই বহুত কিবা কৰিব নাই। কাৰণ এতিয়া মই যদিও সামাজিক ক্ষেত্ৰত কিবা এটা কৰিব পাৰোঁ বুলি ভাবি মিউজিকৰ কাম কৰিছোঁ, তথাপিও কিন্তু মোৰ নিজকো চলিব লাগিব। গতিকে স্কুলখনৰ উপৰিও মই আৰু কিবা এটা কৰিব চিন্তা কৰিলোঁ। গতিকে এখন দোকানলৈ চিন্তা কৰিলোঁ। আৰু দোকান আমাৰ যিহেতু মিউজিকৰ পৰিৱেশটো খুব কম, বাৰে বাৰে কৈছোঁ কথাটো। গতিকে মিউজিকৰ দোকানখন খুলিলে ইয়াত চলাব দিগদাৰ হ'ব। আৰু মিউজিকৰ দোকানখন যিহেতু যদি গিটাৰ এখন বিক্ৰী কৰোঁ, গিটাৰ এখন বিক্ৰী কৰাৰ পিছত সেইজনে আৰু 4-5 বছৰ ইয়াত আহিবলৈ প্ৰয়োজন নাই, কাৰণ গিটাৰখন ফটকৈ বেয়া নহয় বা কীবৰ্ডখন ফটকৈ বেয়া নহয়। গতিকে সেইখন ৰেগুলাৰ চলা বস্তু নহয়। গতিকে চিন্তা কৰিলোঁ মই এই যিটো তালাপ এৰিয়া, তালাপ অঞ্চলটোত স্পৰ্টছৰ দোকান নাই। গতিকে মই স্পৰ্টছটো মাথা মাৰিলোঁ। স্পৰ্টছটো চিন্তা কৰি ভাবিলোঁ যে স্পৰ্টছৰ কিবা এটা কৰিব পাৰোঁ, কাৰণ কিন্তু তালাপ এৰিয়াত খেলা ধূলা কৰা ল'ৰা ছোৱালী বহুত আছে। গতিকে সেই স্পৰ্টছৰ দোকানখন খুলিবলৈ চিন্তা কৰিলোঁ। কিন্তু যিহেতু মই স্পৰ্টছৰ দোকান খুলিছোঁ যদিও, যিহেতু মই মিউজিকৰ লগত জড়িত হওঁ, মিউজিক ভাল পাওঁ, গতিকে মিউজিকটো একেবাৰে এৰি দিব নোৱাৰোঁ। দাদা মই মানে মই অকণমান গানো শুনিম হা, তাৰপিছত কথাখিনি পাতি আছোঁ। তাৰপিছত মানে অকল মিউজিক বুলি নহয়, গিটাৰ, কীবৰ্ড এইটো পোৱা যায় নেকি? চব পাব, চবটো এভৰিথিং পোৱা যায়। বস্তুটো কিছুমান বস্তু অৰ্ডাৰ কৰিব লাগে, কাৰণ যিহেতু আমাৰ এইটো ইয়াত কি চলিব চাবলগীয়া হৈছে। গতিকে গতিকে যদি কোনোবাই কয় এই চলে, তেতিয়া মই সেই বস্তুটো আনি দিওঁ। তাৰপিছত আৰু ইয়াত মানে খেলৰ বস্তু মানে কি আৰু কি পোৱা যায় মানে? খেলৰ সামগ্ৰী বৰ্তমান যিমানখিনি যোনে যি খেলে, ধৰক আপুনি ভলীবল, ফুটবল, ক্ৰিকেট, বাস্কেটবল, টেনিছ, সকলো বস্তু পাব ইয়াত। বেডমিণ্টন। দেখিছে দোকানখন ধুনীয়াকৈ মানে একদম আছে বস্তুবিলাক। তাৰপিছত আৰু মানে বিশেষ আপুনি মানে কিমান দিনৰ পৰা মানে এখন দোকান খুলিম বুলি ধৰ এনেকৈ ভাবি আছিলে, পৰিকল্পনা কৰি আছিলে? পৰিকল্পনা বহুত বছৰ মানে সপোন বহুত বছৰ সপোন। কিন্তু এনেকৈ খুলিবলৈ যোৱা নাই, কিন্তু মানে লাহে লাহে কথাবোৰ মানে চিন্তা কৰি শেষত আজি এবছৰ আগৰ পৰা এই কিমান দিনমান খোলা দাদাৰ? খোলা এখন এবছৰ হ'ল। মই যোৱা 3 জানুৱাৰী 2022 খুলিছিলোঁ। মানে আমাৰ তালাপ এৰিয়াটোৰ ভিতৰত আমাৰ মানে মিউজিকৰ দোকান নাই, আৰু খেলৰ সামগ্ৰী মিউজিকৰ মানে গোটেই বস্তুখিনি প্ৰাইজৰ পৰা আদি কৰি মানে দাদা ইয়াত থৈছে। হয় দাদা। তাৰপিছত মই আৰু মানে আপোনাক চাব বিচাৰিম আৰু মানে দামবিলাকো মানে মিউজিকৰ বস্তুবিলাক অলপ মানে দাদা দিব বিচাৰিম। ঠিক আছে, আমি উঠি পিনি কথা পাতিম। এইবোৰ আপুনি চাওক, গিটাৰো আছে। গিটাৰ মই বৰ্তমান বিগিনাৰ্ছৰ কিতাপ ৰাখিছোঁ, কম দামৰ কিতাপ ৰাখিছোঁ, কাৰণ আমাৰ এইটো ইয়াত এতিয়ালৈকে মানে বহুত বাজেটৰ হেৰি কৰা মানুহ নাই। যদিও আছে, কোনোবাই ক'লে মই তেনেকৈও ৰাখিছোঁ, ষ্টক কৰি ৰাখিছোঁ। এইটো মোৰ গোদামত ৰাখিছোঁ এইটো বস্তু। তো সেইবোৰ যদি কোনোবাই বোলে অকণমান হাই ৰেঞ্জৰ বস্তু লাগে, তেনেকৈ আনি দিওঁ মই।
যদি এখন দাদা যদি কিনিবলৈ যায় মানে কিমান মান পৰিব? এখন বেছি দাম নহয়, এখন আপোনাৰ 3500 টকা। 3500 টকা। কিন্তু এখন চিগনেচাৰৰ একেবাৰে অৰিজিনেল বস্তু নহয়, ফাৰ্ষ্ট কপি এইটো অৰিজিনেল বস্তু নহয়। এই ফনেক্স আছে, ফনেক্স এখন 4800, চেলেঞ্জাৰ আছে 4500, এই আছে চেলেঞ্জাৰ আছে। হয় বডি সৰু, এইটো ইয়াৰ বডিটো সৰু, একে সৰু ল'ৰাৰ পৰা ডাঙৰ ল'ৰালৈ বজাব পাৰিব। হয় আৰু নতুন শিকাৰ কাৰণে এখন খুব ভাল গীটাৰ, খুব বেষ্ট হ'ব মানে। আৰু এইখন মানে কি সৰু ল'ৰা ছোৱালী কৰি এখন সৰু ল'ৰা ছোৱালী বজোৱা আচলতে এখন আমাৰ এইটো এতিয়া প্ৰব্লেম এটা হৈ আছে, ইয়াত বহুতে নাজানে এইটো বস্তু। এইখন আকৌ ইউকুলেলে বুলি কয়, ইউকুলেলে বুলি কয়। এইখন আচলতে গীটাৰ নহয়, গীটাৰৰ ধৰণে কিন্তু মানে এখন ইউকুলেলে বুলি কয়। এখন সৰু ল'ৰা ডাঙৰেও বজায়, আজিকালি বহুত চলিছে এখন বহুত চলিছে, এখন খুব ব্যৱহাৰ কৰে আজিকালি। ছোৱালীবোৰে খুব বজায় এখন, মানে একদম চাউণ্ডটো ধুনীয়া আহে, ধুনীয়া একদম ধুনীয়া আহে, বহুত চব ধুনীয়া মানে একদম বজাই চাইছোঁ, একদম খুবেই ধুনীয়া চাউণ্ড। অলপ টুইনিং কৰিবলৈ আছে এখন। এখন আছে ছেমি একষ্টিক, এইটো বস্তু যিটো আছে ছেমি একষ্টিক বুলি কয়। এখন আছে একষ্টিক, হয়। এখন আপুনি ছেমি একষ্টিক এখন 5000 টকা পায়। দুইখনে ভালেই, মানে কোনখন বেছি মানে চাউণ্ড কোৱালিটি ভাল দিয়ে? চাউণ্ড কোৱালিটি আপুনি এখনতো এখন ব্ৰেণ্ডেড, এখন হাৰ্ডজৰ ব্ৰেণ্ডেড, এখনো ব্ৰেণ্ডেড, এখন টেকনোৰ। হয়, এখন ভাল হ'ব, কিন্তু এখনকৈ এখন বস্তু অকণ মানে বেছি ভাল। হয় আৰু ব্ৰেণ্ডৰ ওপৰতো কথাটো আহি যায়। বাকী খুবেই ধুনীয়া বস্তু, মানে খুবেই ধুনীয়াকৈ দাদাই মানে একদম ধুনীয়াকৈ মানে কাটি কাটি একদম মানে আপোনালোকে আহি পিনি নিব পাৰিব। আৰু বস্তুবিলাক মানে এইফালে কীবৰ্ড আছে ন? কীবৰ্ড আছে, হয়। এয়া কীবৰ্ড ৰাখিছোঁ, আৰু আছে কীবৰ্ড পাই যাব হ'লে। এইবোৰ আহি গ'ল তবলা, তবলা আহি গ'ল। বাকী তবলা, হাৰমনিয়াম আছে, ডাফলি আছে। হাৰমনিয়ামটো অকণমান খুলি পিনি নিশ্চয় নিশ্চয় নিশ্চয়। এখন খুব ভাল হাৰমনিয়াম, এখন আপোনাৰ বিনা কোম্পানী হয়, খুব ধুনীয়া হাৰমনিয়াম, মানে খুবেই ধুনীয়া এখন হাৰমনিয়াম গাইছে, ধুনীয়াকৈ দাদাই খুলি দিছে। চিষ্টেমটো অলপ মানে বেলেগ ধৰণৰ। এখন আপোনাৰ বস্তু এখন ধুনীয়া হাৰমনিয়াম। দেখিছে না আপোনালোকে গাইছে, এনেকুৱা মানে ধুনীয়া চাউণ্ড কোৱালিটি, মানে আপোনালোকে পাৰিলে মানে কাইলৈকে আহিব, একদম আহক আৰু একদম ধুনীয়াকৈ যাব। দাদাই বজাই দেখাইছে, খুবেই ধুনীয়া চাউণ্ড। দেখিলি নহয় কিমান ধুনীয়া মাতটো, মানে একদম গাইছ, একদম ক'বই নালাগে। আৰু আপোনালোকে মানে ফটাফট আহিব হা। আৰু মই মানে কীবৰ্ড মানে এফালৰ পৰা চব বস্তু মানে আপোনালোকে পাবই মিউজিকৰ হা। আৰু মানে এফালে একদম খেল ধেমালিৰ বস্তু থৈছে। আৰু এইটো জেম্বে আছে, এই বস্তু সাধাৰণতে আমাৰ এইফালে আমাৰ এইটোৱে খুব কম আছে, মানে ব্যৱহাৰ কৰিছে। কিন্তু লাহে লাহে এতিয়া মানুহে এইটো ব্যৱহাৰ কৰি লৈছে। এতিয়া জেম্বে আছে, এইটো গাছ কিমান ধুনীয়াকৈ চাউণ্ড আহিছে। জেম্বে পাব, এবাৰ বজাই চাওঁ, একদম মানে মজা, খুবেই ধুনীয়া চাউণ্ড। মানে ধৰক দাদা এইটো মানে কিমান মানত আপুনি এৰিব পাৰিব? এইটো এনেই দামটো 10,000 টকা। 10,000 টকা। যদি চেনেলটো চাই পিনে আপুনি গাই যে আহে, তাৰ কাৰণে আপুনি এইটো 8,000 টকা পাই দিয়ে, 2,000 টকা আপোনাৰ নামত। মানে মোৰ ভিডিঅ'টো চাই যোনে আহে নহয়, মানে 2,000 টকা, মানে একদম 2,000 মানে ডিছকাউণ্ট দিব দাদা ন? দাদা 2,000 টকাত ডিছকাউণ্ট দিব দাদা। মানে এনেকৈ কিমানত দিম বুলি কৈছিলে? 10,000 টকা। এনেকৈ 10,000 টকা, মানে একদম মোৰ ভিডিঅ'টো চাই পিনি যদি আহে, মানে মোৰ ভিউৱা যাওক, মানে 2,000 টকা ডিছকাউণ্ট দিব দাদাই। মানে ফটা হওক, আপোনালোকে একদম নিবলৈ একদম দেৰি নকৰিব হা গাইছ। এই ট্ৰফিটো, এই ট্ৰফিটোৰ মেটেৰিয়েলটো ভাল, ইয়াৰ এই মেটেৰিয়েলটো ভাল। তাৰোপৰি ইয়াৰ দামটো কম দামত, এটা ধুনীয়া শ্ব' কৰা বস্তু, ধুনীয়া বস্তু, ভাল মেটেৰিয়েলৰ, ধুনীয়া দেখা বস্তু আৰু। বাকী এইটো ইয়াৰ ডিছকাউণ্ট ধুনীয়া পাব। আপোনাৰ থৈ আহিলে আৰু অকণ ডিছকাউণ্ট পাব তাত। মানে এনেকৈতো ডিছকাউণ্ট পাবই, মোৰ চেনেলটো যদি নামটো কৈ পিনি আহে আৰু অকণমান ডিছকাউণ্ট দিব। এনেই কিমান কৈ দিব নেকি? মানে তেতিয়া মানে ভাল পাব। ইয়াত আপোনাৰ ধুনীয়াকৈ ডিছকাউণ্ট কৰিব। এইটো আপুনি ধৰক মানে 500ৰ তেনেকুৱা অলপ আগাম চাগে পাব আৰু। হয় 500ৰ ওচৰত আছে মানে তেনেকুৱা পাব। একদম দেখিলে মানে 500 ডিছকাউণ্ট হয়, 500 মানৰ ভিতৰত আহি যাব মানে বস্তুটো মানে 500 মানত আহি যাব। ইমান ডিছকাউণ্ট দিছে দাদাই হা। মানে ধুনীয়া বস্তুবিলাক দেখাই আছে, সেইটো মানে চাই গৈছে, মই কথা পাতি গৈছোঁ, মানে ভাল লাগিলে গৈ আছে মানে মোৰ। আৰু এটা আছে আপোনাৰ নতুন ট্ৰফি এটা আহিছে,
আপুনি কম দামত এইটো চাব পাৰে হয় কিমান ধুনীয়া চাওক এইটো বস্তুটো হয় শ্ব' আছে একদম ষ্টাৰ আছে এইটো ধুনীয়া আছে এইটো বেছি নহয় এইটো আপোনাৰ 561 আছে এইটো ধুনীয়া ডিছকাউণ্ট পাই যাব এইটো কিমান মান ডিছকাউণ্ট পাব এইটো মই হেৰি হিচাপ কৰিব লাগিব বস্তুটো এইটো ধুনীয়া ডিছকাউণ্ট পাব খুবেই ধুনীয়া মানে এইটো ডিছকাউণ্ট মানে একদম ধুনীয়া পাব এইটো মানে কি মানে খেলত মানে প্ৰেজেণ্টবিলাক দিয়া হয় যিকোনো খেল পাৰিব যিকোনো খেল ফুটবল চুটবল খেল হওক ফুটবল যিকোনো খেল ক্ৰিকেট ভলীবল হয়। বেডমিণ্টন যিকোনো খেল পাৰিব যিকোনো খেলত মানে একদম আপোনালোকে ডিছকাউণ্ট দিব পাৰিব খুবেই মানে মজা একদম ধুনীয়াকৈ চাহ একদম নিবলৈ কিন্তু সোনকালে দেৰি নকৰিব হা গাইজ ফটাফট আহিব আপোনালোকে এই এনেকৈ আপুনি সকলো বস্তু পাব ইয়াত যদি কিবা আপোনাৰ এভেইলেবল নাই আপুনি পোৱাৰ লগে সেই বস্তুটো আহি যাব হয় যিকোনো ৰেঞ্জৰ বস্তু পাব যিকোনো ধৰণৰ বস্তু পাব মিউজিক আৰু স্পৰ্টছ ৰিলেটেড আৰু লগতে আপুনি জাপি পাব হয় হয় জাপি পাব জাপি পাব হয় জাপি পাব জাপি পাব জাপি এতিয়া বিহু ছিজন এতিয়া লাহেকৈ জাপি পাব ওলাব এতিয়া কাৰণ বিহু ছিজন আহিছেতো গাইজ মানে জাপি ঢোল হয় হয় তাল সকলো বস্তু মানে আৰু সেইটো মাইক্ৰ' চিষ্টেমো এইটো পাব হয় মাইক্ৰ'ফোনৰ ষ্টেণ্ড পাব মাইক্ৰ'ফোনৰ ষ্টেণ্ড পাব মানে চব বস্তু মানে ইয়াত পোৱা যাবই তাৰমানে হা একদম আপোনালোকে দেৰি নকৰিব ফটাফট আহিব গাইজ আৰু মানে দাদাৰ মানে মই আৰু জানিব বিচাৰিছোঁ বেলেগ আৰু কিবা পৰিকল্পনা আছে নেকি কিবা ডাঙৰ বিজনেছ কৰিবলৈ ডাঙৰ তেনেকৈ চিন্তা কৰা নাই মই ইয়াৰ পৰাই কি কৰিব পাৰোঁ চাওঁ আৰু এইখিনি এনেকৈ এই বিজনেছটো আৰু অকণমান কিবা এটা আগবঢ়াব পাৰোঁ নেকি ভাবিছোঁ হয় 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 মোৰ চিন্তা এটাই যে মই নিজৰ কিবা এটা কৰাৰ লগতে হয় ঠাইডোখৰ বা মই য'ত আছোঁ য'ত যি কৰিছোঁ সেই জেগাটো আৰু অকণমান কিবা এটা কৰিব পাৰি নেকি তেনেকৈ চিন্তা কৰি থাকোঁ গতিকে এই দোকানখনৰ পৰা আৰু কিবা এটা ইয়াত আগবঢ়াই নিব পাৰোঁ নেকি খেলৰ ক্ষেত্ৰখনত ল'ৰা ছোৱালীবোৰ আৰু অকণমান আগবঢ়াই যাব পাৰোঁ নেকি বা গানৰ ক্ষেত্ৰখনত আৰু অকণমান আগবঢ়াই যাব পাৰোঁ নেকি তেনেকৈ চলাই আছোঁ খুবেই মানে ধুনীয়া কথা কৈছে দাদাই মানে খুবেই ধুনীয়া পৰিকল্পনা মনত ভাবিছে আৰু লগতে মানে ইমান ধুনীয়াকৈ ওলাই আহিছে এখন মানে ধুনীয়াকৈ মিউজিকৰ দোকানৰ পৰা বিভিন্ন ধৰণৰ বস্তু পায় এজন আমাৰ অসমীয়া মানুহ অসমীয়া এজন যুৱকে মানে ব্যৱসায় ক্ষেত্ৰত ওলাই আহিছে খুবেই ভাল লাগিছে মানে এনেকৈ ওলাই আহক আপোনালোকো তেওঁলোকক খেলিবলৈ আৰু কিবা এটা কৰাব পাৰোঁ নেকি আৰু সেইটোৰ পৰা ধৰক সেইটো যে দুফালৰ পৰা লাভ আছে এতিয়া এক প্ৰকাৰ স্বাৰ্থকৰ বুলি ক'ব পাৰে সেইটো যদি ল'ৰা ছোৱালীয়ে খেলে মোৰো বিক্ৰী হ'ব লগতে কিন্তু মই সেইটো চিন্তা কৰিছোঁ লগতে চিন্তা কৰিছোঁ যে জেগাটোত সেইটো আৰু অকণমান আহিব কোনো ধৰক পিছ পৰি নাথাকিব জেগাটো অঁ হয় সেইটো মানে ডেভেলপৰ কথাও দাদাই মানে চিন্তা কৰিছে লগতে মিউজিকৰো মই নিজেও মিউজিকৰ কিছুমান সৰু সুৰাকৈ স্কুল এখন চলাই থাকোঁ হয় ক'ত খুলিছে কৈ দিব নেকি স্কুল মোৰ উপায় আছে ক্লাছ মই ডাঙৰীটো ক্লাছ কৰাওঁ হয় হয় ডাঙৰী ক্লাছ কৰাওঁ গানৰ স্কুল হয় গানৰ স্কুল আৰু ডাঙৰীটো ক্লাছ কৰাওঁ আৰু তেনেকৈ বিভিন্ন জেগাত কৰি থাকোঁ কৰি আছে আৰু সেই তেনেকৈও মানে সেইকাৰণে ভাবিছোঁ মই মিউজিকৰো আৰু অকণমান কিবা এটা ৰাখিব পাৰি নেকি যিবোৰ ইয়াত কিছুমান দেখা নাই তেনেকুৱা ধৰণৰ হয় হয় বস্তু একদম একদম মানে ইম্পৰ্টেণ্ট মানে লাগতিয়াল কথা কৈছে দাদাই আৰু ধৰ মই দাদাই বোলে একদম মিউজিকতো গান চান মানে শিকাই কি য'ত ত'ত গাই দাদাৰ পৰা মই অকণমান মানে গান শুনিম দাদা দুষাৰিমান মানে আপোনাৰ পৰা গান অকণমান শুনিব বিচাৰিছোঁ গানৰ কাৰণে প্ৰিপেয়াৰ নহয় বাৰু তথাপিও হয় কৈছে অলপ বাৰু হেৰি কৰিছোঁ কাৰণ বিহু আহিব দিয়া কাৰণ এতিয়া কোন ফেব্ৰুৱাৰী মাহ সোমালেই হয় গান মই আজি এটা জেগাত ক্লাছ কৰোঁতে তাত শিকাইছিলোঁ গান সেইটোকে অলপ গাইছোঁ ঠিক আছে আমোল মোল শেৱাৰীৰ গণ যাওঁ বুলি যাব নোখোজেচোন চকুতে চকু থৈ চাব পৰা হ'লে দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং তোমাৰ শিৰৰ সেন্দুৰ কণ আমোল মোল শেৱালীৰ গণ যাওঁ বুলি যাবই নোখোজেচোন খুবেই ধুনীয়া কণ্ঠ দাদাৰ শুনিলে আপোনালোকে আৰু গানটো শিকাই আছে বোলে তাৰপিছত মানে একদম দাদাৰ মানে একদম ক'ব লাগে দোকানৰ ক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰতো আগবাঢ়ি আহিছে লগতে মানে গানৰ লগতো জড়িত হৈ আছে শেষত মোৰ ভিউৱাৰ্ছক কি ক'ব দাদা আপুনি ভিউৱাৰ্ছক মই এইটোৱে কওঁ যে চেনেলটো চাওক এজন ল'ৰাই ধুনীয়া কাম কৰি আছে গাঁৱলীয়া ল'ৰা জানো তিনিচুকীয়া ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি দিব খুব ভাল কাম কৰি আছে বিভিন্ন ঠাইবোৰ দেখুৱাই আছে বিভিন্ন ভাল ভাল কামবোৰ কৰি আছে বিভিন্ন ভাল ভাল ঠাইত ঘূৰিছে গতিকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আমালৈও অলপ এই আমাৰ ব্যৱসায়বোৰ অকণমান আগবাঢ়ি যাবলৈ আপোনালোকৰ সহায় সহযোগ বিচাৰিম উপদেশ বিচাৰিম যিহেতু আমিও ব্যৱসায়ত একেবাৰে পাকৈত বুলি কথা নহয় আমি নতুনকৈ আৰম্ভ কৰিছোঁ গতিকে আমাকো আপোনালোকৰ সহায় বিচাৰিম উপদেশ বিচাৰিম আৰু কাম কৰি যাবলৈ আশীৰ্বাদ বিচাৰিম আৰু লগতে জানুলৈও ধন্যবাদ জনালোঁ
একদম খুবেই ধুনীয়া কথা কৈছে দাদা মানে ব্যৱসায়িক ক্ষেত্ৰত মানে এনেকৈ আগবাঢ়ি আহক আপোনালোকে আৰু মানে শেষত মই দাদাকো ধন্যবাদ দিছোঁ ইমানখিনি মোক সময় দিয়াৰ বাবে আৰু মোৰ আজিৰ ভিডিঅ' ইমানেই আছিলে যোনে যোনে ভিডিঅ' চাই ভাল পালে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্ট কৰি দিব জয় আই অসম নমস্কাৰ